নমস্কাৰ, কি খবৰ আপোনালোকৰ? আজি মঙ্গলবাৰ আৰু ৰাতিপুৱা শুই উঠি মই গা ধুই আহি গ'লোঁ আৰু আজি দেখিছেনে ৰাতিপুৱাৰ পৰা একদম ধুনীয়া ৰ'দ দিছে। এইকেইদিন জমাই থৈ দিয়া কাপোৰখিনিও ধুই দিলোঁ আজি। তো ফাৰ্ষ্টতে পাকঘৰত আহি চাহ বনাই মাহঁতক দিলোঁ, তাৰপিছত ভাত বনালোঁ আৰু ইফালে দালি হৈ গ'ল আৰু ইফালে বনাই আছিলোঁ ভেন্দি আৰু আলু ভাজি আৰু ভাত কেৰেলা কেইটামান দি পঠাইছিলে ভিনিয়ে, সেয়া পিটিকা কৰিলোঁ আৰু এইফালে মায়ে চাটনি অকণমান বনাইছিলে। তাৰপিছত দুপৰীয়া ভাত পানী খাই এতিয়া মানুহজনৰ লগত ওলাইছোঁ বিহপুৰীয়া যাবলৈ, কেইটামান কাম আছে। তো কামখিনি কৰি দোকানত আহি অকণমান বহিলোঁ, বহুত দিন পাছত দোকানত আহিলোঁ। তাৰপৰা কেইটামান বজাৰ কৰিবলৈ আছিলে, বজাৰ কৰি ঘৰলৈ যাওঁ 8টামান বজাত। তো আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পাইছে কমেণ্টত জনাব। আজিৰ ভিডিঅ'টো ইয়ালৈকে, লগ পাম নতুন এটা ভিডিঅ'ত। টাটা।